নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। তোমালোকে চাই আছা ভূত জলকীয়া ৰোষ্টাৰ। Wow, ইমান বিউটিফুল মাইনাজনী। জনি নহয় তু মাইনাটো আপুনি কেতিয়াৰ পৰা ইমান কণা হ'ল বাৰু? কণা হোৱা নাই, আজি এইবোৰ যিহে দেখিছো কণা হবলৈ বাধ্য হৈ পৰিছো। কটা এইবোৰ কি দেখিছো, মতা নে মাইকী বাৰু? পৃথিৱীলৈ আহিছিল বাৰু মতাৰ ৰূপত। ইনষ্টাগ্ৰামত কেইটামান লাইক আৰু ফলোৱাৰ্ছৰ কাৰণে পুনৰ জন্ম লৈছে মাইকী ৰূপত। বুজিলো ইনষ্টাগ্ৰামত কেইটামান লাইক আৰু ফলোৱাৰ্ছৰ কাৰণে এইবোৰ পাগলামি। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं जी। दिल खो गया हो गया किसी का, अब रास्ता मिल गया खुशी का आंखों में है। ইহঁতক জন্ম দিছিল মাক বাপেকে ডাঙৰ হৈ পঢ়ি শুনি ভাল মানুহ হ'ব বুলি। আৰু ইহঁতে পঢ়া শুনা বাদ দি কৰি আছে এইবোৰ পাগলামি। शाबाश बेटा, बहुत बढ़िया मुन्ना। তুলনা কৰিম মই তহঁতক কিহৰ লগত? মূৰ্খ গৰু নে গাধৰ লগত? এওঁলোকৰ এইবোৰ লিপষ্টিক আৰু কাজল দেখি মোৰ চৰকাৰলৈ এটাই আহ্বান, লিপষ্টিক আৰু কাজল কোম্পানী বন্ধ কৰক। আমাৰ উঠি অহা ছোৱালীসকলক ৰাক্ষসী আৰু দস্যু বনাবলৈ দিয়া নহব। চাওঁচোন চাওঁ, আকৌ এবাৰ চাওঁ। নাই আৰু চাই থকা নহব, লিপষ্টিক আৰু কাজল বন্ধ হবই লাগিব। নহলে পটল আৰু বেঙেনাৰ ঠাইত বেলেগ কিবা কিবিহে উদমিব। समझ रहे हो ना? ধৰি লোৱা মই তোমাৰ জিএফ, তুমি মোক মৰমত কি বুলি মাতিবা? কমেন্ট কৰিবাচোন। তোমাকতো ধৰিবকে পাৰি, বাকী কেইটাক চিনিবকে নোৱাৰি মতা নে মাইকী। আকৌ কিন্তু ধৰিহে ল'বা দেই, চিৰিয়াছলি ভাবি নল'বা। হ'ব ধৰি লৈছো, চেনি খাবলৈ লোৱা নাই নহয়। যদি আজি এই ভিডিঅ'টো চাই ভাল পালা তেনেহলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নপাহৰিবা। আজিলৈ লৈছো বিদায়। সকলোৱে ভালে থাকা, সুস্থ থাকা তাৰে কামনাৰে। বাই বাই, ধন্যবাদ, নমস্কাৰ।